আমাৰ লগত আছে মোৰ কলিগ মৌচুমী আৰু মই এটা নতুন ট্ৰিক কৰিবলৈ গৈ আছোঁ ডেড এণ্ড এলাইভ মৌচুমীৰ লগত। চ' আমি মৌচুমী ইণ্ট্ৰডিউচ কৰিছোঁ। হেল্ল' মৌচুমী। হাই। চ' এটা সৰু খেল একেবাৰে ইনটিউশ্যনৰ খেল। তোমাৰ ইনটিউশ্যনটো কিমান পাৱাৰফুল সেইটো মই চাব বিচাৰিছোঁ। ঠিক আছে? অ'কে, কাহিনীটো এনেকুৱা, আমেৰিকাৰ এটা ফেমিলি আছিলে, খুব ডাঙৰ ৰয়েল ফেমিলি। সিহঁতি বহুত ৰয়েল আছিলে আৰু সিহঁতে মানে বহুত মানে প্ৰচাৰত খুব মানে হেৰি আছিলে। গতিকে তেওঁলোকৰ ইমান ডাঙৰ ফেমিলিটোৰ বহুত ধনী ফেমিলি আৰু সেই ফেমিলিটো বহুত 12জনীয়া এটা ফেমিলি। আৰু সিহঁতক ইমান পইচা পাতিৰ কাৰণে হওক বা বিভিন্ন কাৰণে ইনফ্লুৱেঞ্চিয়েল ফেক্টৰৰ কাৰণে বহুত তাহাঁতক মানে মাৰ বা সিহঁতক হেল্প কৰাৰ প্লেন কৰি আছিলে। তাৰ ভিতৰত এইটো এটা মানে মেইন কালপ্ৰিট। ই প্লেন কৰিলে যে মই এই ফেমিলিটো ধ্বংস কৰিম। ঠিক আছে? ইয়াত হবা তুমি এজন মানুহ যি এইখিনি সময়ত উপস্থিত আছিলা এক্সিডেণ্টৰ সময়ত। তো ই হৈছে কিলাৰ। হি ইজ এ কিলাৰ। দেখিবলৈ কিলাৰ যেন লাগিছেনে? অ'কে, তাই এক্সপ্ৰেছন কেপচাৰ কৰিলে ভাল হ'ব, তুমি মোক দেখাই থাকিলে নহ'ব। চ' হি হৈছে কিলাৰ। সি কি কৰিলে, প্লেন কৰিলে যে এইকেইটা মানুহক মই শেষ কৰিম। সিহঁতৰ এখন পাৰ্টি আছিলে গোটেই মানুহকেইটাৰ। সেই পাৰ্টিখনত সি প্লেন কৰিলে যে মই সিহঁতৰ খানাত পয়জন দি দিম। ঠিক আছে? পাৰ্টিখন হ'ল, সি পয়জন দিলে আৰু এই 12জন মানুহৰ 12জনে সেইখিনি খানা খালে। তুমি সেইখিনি সময়ত সেই পাৰ্টিলৈ গৈছিলা, তুমি একো নাজানা, গৈছিলা। কিন্তু খোৱাৰ লগে লগে বহুতখিনি মানুহৰ বেমাৰ হ'ল বা প্ৰব্লেম হ'ল, উশাহ নিশাহ লওঁতে আৰু পেটৰ গণ্ডগোল হ'ল। তাৰপিছত লগে লগে সিহঁতক হস্পিটেলাইজ কৰিলে। তুমি কিন্তু হস্পিটেল যোৱা এম্বুলেঞ্চখনলৈকেহে আছিলা। বাছ কাট। এতিয়া তোমাৰ ইনটিউশ্যনটোত ক'ব লাগে যে এই 12জন মানুহৰ কোন কেইজন বাচিল আৰু কোন কেইজন মৰিল। ঠিক আছে? মই তোমাৰ ফালে আহি লওঁ, তুমি বহি থাকা। এই 12জন মানুহৰ তোমাৰ নিজৰ ইনটিউশ্যন পাৱাৰৰ সহায়ত তুমি ক'ব লাগে কোনজন মৰিল কোনজন বাচিল। ঠিক আছে? বাঁ হাতত ষ্টেপটো লৈ লোৱা, ধৰি লোৱা। অ'কে, তুমি ফটোখন মন দি চাবা। তোমাৰ ইনটিউশ্যন পাৱাৰটোৰ সহায়ত তুমি ভাবিবা যে ই মৰিছে নে বাচিছে। যদি লাগিছে মৰিছে, তোমাৰ লেফ্ট ফালে ৰাখিবা, আৰু যদি লাগিছে বাচিছে, তোমাৰ ৰাইট ফালে ৰাখিবা। মৰিছে বাচিছে, হয়? এখন এখন লৈ লোৱা। এতিয়া তলফালে নাচাবা, জাষ্ট ওপৰৰ ফটোখন চোৱা, ফটোখন চোৱা আৰু কেমেৰাটো ওপৰৰ পৰা লোৱা, জাষ্ট থৈ দিবা। মৰিছে বাচিছে, কি লাগিছে? ডাউন ডাউন, কি লাগিছে? মৰিছে। চেঞ্জ কৰিব পাৰোঁ? নাই, থলা মৰিছে বুলি। এতিয়া এইখন এইটো মৰিছে না, এনেকৈ থৈ দিয়া এক্সপ'জ হোৱাকৈ। মৰিছে। অ'কে, ফাইন। ইও মৰিছে। ঠিক আছে। ই বাচিছে ন? বাচিছে। ডাউন কৰি লোৱা, ধুনীয়া খাবা এতিয়া। বাচিছে। মৰিছে। বাচিছে। ফাইন। কি লাগিছে? মৰিছে নে বাচিছে? অলপ ইনটিউশ্যন পাৱাৰটো তোমাৰ বিল্ড কৰোৱা। কি লাগিছে? বাচিছে ন? যি লাগিছে তোমাৰ বাচিছে। ফাইন। এইগৰাকী মৰিছে নে বাচিছে? ছখন হ'ব দেই, সমান সমান। সমান হ'ব ন? মানে ছখন আৰু 6টা মৰিছে, 6টা বাচিছে। তোমাৰ মতে কোন কেইটা? এখেত মৰিছে নে বাচিছে? মৰিছে। পাঁচজন হৈ গ'ল ন এইফালে? বাচিছে। ঠিক আছে, ঠিক আছে, বাচিলে হৈ গ'ল। তো তোমাৰ ইনটিউশ্যন পাৱাৰটোৱে কৈছে যে এইকেইজন মৰিছে আৰু এইকেইজন বাচিছে। তুমিতো একো নাজানা, বেগলি কৰিছা, জাষ্ট তোমাৰ ইনটিউশ্যন পাৱাৰটোৱে ফ'ল' কৰিছা। তাৰপৰা গতি কৰি লওঁ বাৰু। এইখন 6খন হৈছেনে? 2, 3, 4, 5, 6, 6খন। ঠিক আছে? তো তোমাৰ মতে লাগিছে এইখন মৰিছে, বাচিছে, এইখন মৰিছে। আচ্ছা, কিবা হিণ্ট পাইছা নেকি তোৰ ব্ৰেইনত যে কেনেকৈ গম পালা যে মৰিছে বা বাচিছে? তুমি এইখন যে ইয়াত থলা, এইখনটো ইয়াত থ'ব পাৰিলা হয়, বা এইখন ইয়াত থলা, এইখন ইয়াত থ'ব পাৰিলা হয়। তোমাৰ কি লাগিছে, মানে কেনেকৈ গম পালা তুমি মৰিছে বা বাচিছে বুলি? লাগিছে এনে জাষ্ট এই মানুহকেইজন পয়জন খালে জীয়াই নাথাকে।
এই মানুহকেইজন প্ৰথমতে জীয়াই জীয়াই নাথাকে নাথাকে। সেইকাৰণে তুমি এই চাপ'জ এইখন ইয়াত থলা এইখন ইয়াত থলা হয়নে কিন্তু তুমি ইয়াত নথব পাৰিলাহেঁতেন তোমাৰ ইনটিউশ্যন পাৱাৰটোৱে ক'লে যে মই এইখিনি ইয়াত থওঁ সেইখিনি ইয়াত থলা তুমি ইয়াত নথব পাৰিলাহেঁতেন বা এইখিনি ইয়াত থলা ঠিক আছে ফাইন আমি কাম এটা কৰোঁ তোমাৰ ইনটিউশ্যনটোৱে হওক কথা নাই বাৰু তুমি এই দুটা ভাগ কৰিলা ঠিক আছে ফাইন আৰু ই হৈছে কিলাৰ যিটো অলৰেডি দেখালোঁ তোমাক মই কেতিয়াও আগতে এইটো খেল দেখুওৱা নাই তুমি একো নাজানা তোমাৰ জাষ্ট মাইণ্ড পাৱাৰে ক'লা যে এইকেইটা মৰিছে এইকেইটা বাচিছে এতিয়া আমি চাওঁ ৰিভিল কৰিবলৈ যাওঁ তোমাৰটো মাইণ্ড পাৱাৰটো কিমান পাৱাৰফুল হয় এইটো তোমাৰ মতে কি এইটো মৰিছে এইটো বাচিছে আমি চাওঁ প্ৰথম কাৰ্ডখন দিছ ইজ ডেড এণ্ড দিছ ইজ এলাইভ ডেড alive dead alive এইটো ঠিকে আছে dead alive আৰু দুখন আছে দুখনো চাই লওঁ dead এইটো ঠিকে আছে Dead. ঠিক আছে alive alive চোৱা মিলি গ'ল ন কেনেকৈ কৰিলা কেনেকে মানে কেনেকৈ হ'ল তোমাক সুধিছোঁ চব ডেট কৰিলে চববিলাক কেনে গম পালা তুমি হস্পিটেলত গৈ কি হ'লগৈ দিছ ইজ এ কিলাৰ তুমি যিধৰণে থৈছিলা গোটেইকেইটা সঁচাকৈও মৰিছে আৰু এইকেইটা সঁচাকৈয়ে বাচিছে ষ্ট্ৰেইট চোৱা তোমাৰ ইনটিউশ্যন পাৱাৰটো কিমান ষ্ট্ৰং এই ইনটিউশ্যন পাৱাৰটো যদি বেলেগত লগোৱা ভাল চেনেলত লগোৱা মানে চেনেলাইজ কৰা সেইটো বহুত কামত দিয়ে এইটো কি মানে মেজিক হৈ গ'ল নে সঁচাকে আছে তুমি কৰিলা তেখেতে কৰিলে যি কৰিলে মই একো কৰা নাই তেখেতে ভাগ কৰিলে হয়নে মই একো ইনফ্লুৱেঞ্চ কৰা নাই তাই ভাগ কৰিছে এইফালে ডেট এইফালে লাইফ তেওঁ ছেপাৰেট কৰিছে আৰু মই একো কৰা নাই চ' দিছ ইজ মাই এফেক্ট ডেট এণ্ড লাইফ উইথ মৌচুমী গোস্বামী signing out. Bye-bye.